মই বেয়াকে কোৱা কাৰণে তহঁতে এই ধ্ৰুৱই ৰিয়েকশ্যন দে বোলে ভিক্টৰ দাসে বেয়াকে কৈছে 2.2 মিলিয়ন ভিউজ লৈ সি কিন্তু মই এটা কথা কৈছো ডিম্পুৰ কিন্তু টেলেণ্ট আছে আজি মই পুলিচ থানাত কিয় আহিলো ন বকাচুদে সৰি তোক ডিম্পু সেইকাৰণে কন্টেন্ট ক্ৰিয়েটৰৰ হেৰি হয় কি হয় মানে কি কন্টেন্ট ক্ৰিয়েটৰ কেনেকে লেভেলৰ কেনেকুৱাকে নিব পাৰি সেইটো বস্তু শিকিব পাৰি ডিম্পুৰ কিবা পৰা এটা ক'ব উচিত কচোন ক শুনো মই কন্টেন্ট ক্ৰিয়েটৰ কি বুলি ক'ব উঠিলি তই অজি বুলি যে কয় অজি হয় নেকি মানে সেইটো মানুহ মানে ডিম্পু তোক কুবা ভাল ইয়াৰ কাৰণে খুব খাবি তই ভাল এতিয়া তই ধ্ৰুৱক যি কয় সেইটো মই যদি কিবা ভুল কৰিছো সৰি তুমি বেয়া নাপাবি দেই হেল্ল' গাইজ কি খবৰ তো গাইজ আজি মই কথা পাতিম ডিম্পু বৰুৱা ভিক্টৰ দাস আৰু ধ্ৰুৱজ্যোতিৰ বিষয়ে তো আপোনালোকে সকলোৱে জানে ইয়াত নজনা কণ্ট্ৰভাৰ্চি মই ইয়াৰ আগৰ ভিডিঅ'ত আপোনালোক জনাইছিলো যে ভিক্টৰ দাসে ডিম্পু বৰুৱা আৰু ধ্ৰুৱজ্যোতিক বহুত বেয়াকে কৈছিল ইনষ্টাগ্ৰাম লাইভত বা ফেচবুক লাইভত তো ইয়াৰ পিছত ধ্ৰুৱজ্যোতিও এটা ভিডিঅ' বনাইছিলে ভিক্টৰ দাসক ৰিপ্লাই দি কিনে কিন্তু ডিম্পু বৰুৱা কোনো ধৰণৰ ৰিয়েক্ট কৰা নাছিল বা ৰিপ্লাই দিয়া নাছিল তো ফাইনেলি ডিম্পু বৰুৱা আৰু ভিক্টৰ দাস আৰু লগতে ধ্ৰুৱজ্যোতি বেতাল একেলগে ইনষ্টাগ্ৰামত লাইভ হৈছিলে আৰু সেই ইনষ্টাগ্ৰাম লাইভতে ভিক্টৰ দাসে ডিম্পু বৰুৱা আৰু ধ্ৰুৱজ্যোতিক ক্ষমা খুজিছে তো সিহঁতৰ মাজত কি কথা হৈছিল আমি সৰু ভিডিঅ' ক্লিপ এটা চাই লওঁ তহঁতৰ দৰে না লিভাৰ আছে না কিডনী আছে মই মৰি যাম কিন্তু মই এটা কথা কৈ থৈ গলো ডিম্পু ধ্ৰুৱকো কৈ থৈ গলো এই ভিক্টৰ দাৰ দৰে মানুহ বিচাৰি নাপাবি মই লিখি দিলো ইমান মৰম কৰা মানুহ নিস্বাৰ্থ ভাল পাওঁ দেই নিস্বাৰ্থ একদম একো স্বাৰ্থ নাই আপুনি অকমান এতিয়া অলপ ফিটনেছৰ ওপৰত মৰি যাব পাৰো কব নাপাই বিছনাতে ফিটনেছটো কৰি থাকে আৰু সৰি জিম আমি সকলোকে বিহুৰ শুভেচ্ছা জনাই দিওঁ নেকি আমি এটা ডিম্পু আই লাভ ইউ এটা চুমা খাই দে মোক মোক এটা জুমা খাই দে লাভ ইউ বেতাল এটা জুমা খাই দে একদম বঢ়িয়া মই যদি কিবা ভুল কৰিছো সৰি তুমি বেয়া নাপাবি দেই মই মানুহটো অলপ পাগলা কিন্তু এটাই কথা কৈছো অন্তৰৰ পৰা সিমানে পাগলা কাৰো বেয়া হব নিদো মই তহঁতক এটা বস্তু লাইভত দেখাই আছো মই মানুহটো তহঁতে ভাবিব পাৰো যে বোলে ভিক্টৰ দা মানুহটো বহুত বেয়া হয় মই বহুত বেয়া তহঁতেতো বেয়া পাব পাৰো কিন্তু মই এটা কথা কৈছো ডিম্পুৰ কিন্তু টেলেণ্ট আছে আজি মই পুলিচ থানাত কিয় আহিলো ন বকাচুদে সৰি তোক ডিম্পু সেইকাৰণে কন্টেন্ট ক্ৰিয়েটৰৰ হেৰি হয় কি হয় মানে কন্টেন্ট ক্ৰিয়েটৰ কেনেকে লেভেলৰ কেনেকুৱাকে নিব পাৰি সেইটো বস্তু শিকিব পাৰি কিবা এটা ক'ব উচিত কচোন ক শুনো মই কন্টেন্ট ক্ৰিয়েটৰ কি বুলি ক'ব উঠিলি তই অজি বুলি যে কয় অজি হয় নেকি মানে সেইটো মানুহ মানে ভাল ইয়াৰ কাৰণে খুব খাবি তই ভাল এতিয়া তই ধ্ৰুৱক যি কয় সেইটো আৰু বেলেগ কথা ভিডিঅ'টো চাইছি না নাই সেইখন প্ৰথম থানা য'ত মানে স্বাধীনতাৰ আগতে ফ্লেগ উত্তোলন কৰিছিল চবেই ভাবছিল যে ভিক্টৰ দাসক কেছ দিবা গৈছে বহি না কল্লা কেইটা কেছ এইটো চাও পাপা দেখা পাইছা মোৰ পাপাৰ বডিটো ময়ে উঠাইছো আৰু মই মানুহৰ আগত কত লাজ নাপাওঁ সিদিনা মই মদ খাই আছিলো বডিটো যেতিয়া উঠাইছো পোষ্টমৰ্টম কৰিব লৈ গৈছো এইগিলা গোটেই চোলা গোটেই তেজ কিন্তু নিজৰ দেউতাৰ বডিটো যোনদিনা তহঁততো দেউতা আছে ন চবৰে দেউতাৰ বডিটো যোনদিনা কান্ধত উঠাবি ন চবৰে কাৰণ নিয়তিয়েতো লৈ যাব কাৰণ মানে নাথিং ইজ পাৰ্মানেণ্ট এভৰিথিং ইজ টেম্পৰাৰী নিয়তিয়ে যোনদিনা লৈ যাব ন দেউতাৰ বডিটো যোনদিনা কান্ধত উঠাই লৈ যাব লাগিব ন সিদিনাৰ যিটো দুখ ন দোস্ত সেই দুখটো এই কোটি টকাৰ কন্টেন্টে পাত্তা নাপায় দোস্ত গম পাইছেন নাই এই কোটি টকাৰ কন্টেন্ট মেটাৰ নকৰে দেউতাৰ
বডিটো উঠাই দিম মই ডিম্পু এইখিনিয়ে ক'লো না দোস্ত ধ্ৰুৱ পাপাৰ বডি পাপাৰ যোনদিনা মানে চা চবৰে এইটো প্ৰকৃত সত্য দেই ঠিক এভৰি হিউমেন হেজ টু ডাই চবেই যাব লাগিব একদিন আৰু তহঁততকে আগত মই যাম Ultimate সিদিনাখন যদি ভূতনাথত যদি বোলে ডিম্পু বৰুৱাই যদি কোৱা নাই সেই দোস্ত আজি ভিক্টৰ দাস মৰি গ'ল নাই বহুত টাইম আছে কি যদি সিদিনা যদি কম মই সিদিনা আপোনাক মই কৈছিলো মানুহ থাকাতকে চহৰ ধৰি বেছি মানুহ তাতকে ভাল মানে হেৰি নাই আৰু চহৰ বেছি মানুহ লাগে মোৰ জীৱনটো তহঁতে বুজি নাপাবি দে সেইটো কথা মই ক'লো ন মোৰ জীৱনটো তহঁতে বুজি পোৱা বহুত দূৰ দূৰ আছে মই কথা পাতাই নাই আজি প্ৰথম মই আৰু দিনৰ কথা মোৰ জীৱন কি দেখা পাইছ তহঁতে একো দেখা পোৱা নাই মোৰ জীৱন মোক যিটো অৱস্থাত পেলাই দিছে মোৰ ঘৰখন যিটো অৱস্থাত পেলাই দিছে মানুহ পলাই ফুৰিব লগা অৱস্থা কৰি দিছে মোৰ বুজি পাইছ ভগৱান আছে আৰু আপুনি এনেকুৱা ভগৱানে একো নকৰে ব্ৰ কৰ্মাক ভিক্টৰ দাসে বিশ্বাস নকৰে মানুহে কয় বুজি কৰে মানুহে নাই হ'ব নেকি দাদা হ'ব নেকি দাদা আপুনি বেলেগ ৰিকুৱেষ্ট কৰিছো আমি আপুনি কৈছিল বঢ়িয়াকে লাইভ আহিম চালো লাইভ ধুনীয়াকে লাইভ আছো নাই মই জাষ্ট এনাই কৈছো আৰু আজি হ'ব আমি লগ হৈ ধুনীয়াকে কথাখিনি আমি 26 তাৰিখে লগ কৰিম মই ডিম্পুটোক দেখাম মোৰ তাত প্ৰুফ আছে প্ৰুফ পাক্কা দাদা পাক্কা ফাইনেল হাজত ন গোটেইকেইটা চবৰে প্ৰুফ আছে মই বেয়াকে কোৱা কাৰণে তহঁতে এই ধ্ৰুৱই ৰিয়েকশ্যন দে বোলে ভিক্টৰ দাসে বেয়াকে কৈছে 2.2 মিলিয়ন ভিউজ লৈ মই সৰু মানুহ মই চৰি কৈছো মই ইমানে সৰু মানুহ মই ইমানখিনি সৰু মানুহ কিন্তু মই এটা কথা কৈ আছো মাই কিবা মাই ফোন কৰিছে মই অসমত নাই তহঁতে যাই মাক একবাৰ মৰম কৰি কিবা এটা এই সৰু সুৰা মাছ দি থৈ আহিবি মোৰ পইচা মোৰ যেতিয়া বাবা আছিল ন তেতিয়া আমি কেলা মাছ কিনিছিলো কেলা উজাল বজাৰত দাদা প্লিজ ৰিকুৱেষ্ট কৰিছো আপোনাক আজি দাদা প্লিজ আমি 26 তাৰিখে ভালকে কথা পাতিম দাদা 26 তাৰিখে দাদা হ'ব আমি আছো না প্ৰব্লেম নাই একো প্ৰব্লেম নাই বঢ়িয়াকে চবকে ধুনীয়াকে লাইভ হলো বঢ়িয়া কথা পাতিলো মাক বোৰ আগদিনাখন এনেকুৱা আমাৰ ধুনীয়া এটা ক্লিয়াৰ হৈ গ'ল বস্তুগিলা গোটাই তো ভাল লাগিল চবৰে কথা মই কাকো বেয়া কৰা নাই মই কাকো বেয়া নাপাওঁ আৰু আপোনাক কাও বেয়া পাব নোৱাৰে সেইটো মই আছো আপোনাক জানে আৰু আপোনাক কোনো বেয়া নাপায় আৰু মই কাকো বেয়া নাপাওঁ ভাই আপুনি 23 তাৰিখে আহক আমি 26 তাৰিখে লগ পাই আছো আমি চব আছো আপোনালোক কাৱাই নহওক কেনে চব আছো গোটেই অসমখন আছে প্ৰব্লেম নাই আকৌ অসুবিধা নাই আকৌ আমি আছো আজি গুড নাইট দিলো দাদা মোৰ ঘৰত যাওঁ কালি মাঘ বিহু যিহেতু বজাৰ কৰিম আপুনিও আহক ধুনীয়াকে আহক 22 তাৰিখে আহক আমি 26 তাৰিখে লগ কৰিম ধুনীয়াকে ডিম্পু মই নিপু ধ্ৰুৱ যিমানখিনি আছো আমি আৰু ধুনীয়াকে লগ কৰি আপোনাৰ লগত কথা পাতিম ফূৰ্তি কৰিম এনজয় কৰিম বঢ়িয়াকে কথা পাতিম ঠিক আছে দাদা বাই বাই গুড নাইট মই সৰি কেলা ডিম্পু আৰু ধ্ৰুৱক বাল মই নিচা হৰি বাল আলগাল ভগিদাল বাল লগ পাই আছো সোনকালে